বেয়া লাগিছে চতিয়াৰ ইলেক্ট্ৰিচিটি আপোনাৰ এনেকুৱা হয় 24 ঘণ্টা আপোনাৰ 20 ঘণ্টাই আমি কাৰেণ্টটো নাপাওঁ আৰু দুৰ্ভাগ্যৰ বিষয় তেওঁলোকৰ যিকেইটা কমপ্লেইন নাম্বাৰ দিছে সেই নাম্বাৰকেইটাত আমি যোগাযোগ কৰিলেও নাপাওঁ। আমাৰতো খুব সম্ভৱ সিদিনা আপোনাৰ আমাৰ মানে চতিয়াৰে পটীয়া গাঁৱৰ এগৰাকী যুৱক কমপ্লেইন দিবলৈ আহোঁতেই মৃত্যুমুখতো পৰিছে। তাৰপিছতো কিন্তু চতিয়া ইলেক্ট্ৰিচিটিয়ে কি কৰিছে আমি বুজি পোৱা নাই। গতিকে ইয়াৰ পিছত মানে আমি তেওঁলোকক বিশেষভাৱে আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ কেনাটো ক'ত লাগিছে সেই কেনাটো আঁতৰ কৰি যাতে কাৰেণ্টটো নিয়মীয়া কৰিব পাৰে। অন্ততঃ 20 ঘণ্টাৰ ঠাইত 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টাৰ ঠাইত যদি আমাক 12 ঘণ্টাও কাৰেণ্টটো দিয়ে আমি কৃতাৰ্থ হ'ম। বিলটোতো মাহে মাহে লৈ থাকে। নিশ্চয় আপোনাৰ যদি বিলটো এনেকুৱা হয় বিলটো ধৰক 3 দিনমানো যদি বেয়া হয় তেওঁলোকে বিলটো কাটিব লাইন কাটিবলৈ কিন্তু সেইটো এক্সপাৰ্ট। গতিকে চতিয়াবাসী হিচাপে মই কওঁ চতিয়াৰ এজন সচেতন যুৱক হিচাপে আমি কিন্তু অতিষ্ঠ চতিয়া ইলেক্ট্ৰিচিটিৰ ওপৰত। চতিয়া বিদ্যুৎ উপসংমণ্ডলৰ অধীনত বিগত কেইবাদিনৰ পৰা আমি দেখিছোঁ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি হেমাহি আমি দেখা পাই আছোঁ। সঘন বিদ্যুতৰ লোকাভাগেই বিশেষকৈ চতিয়া বিদ্যুৎ উপসংমণ্ডলৰ অধীনত থকা এলেকাসমূহৰ মানে জনসাধাৰণক বিদ্যুতৰ যোগানৰ নামত ব্যাপক জলাকলা খুৱাই আহি আছে। আচলতে এই বিদ্যুৎ বিভাগটো কেৱল চতিয়াতেই নহয়, আমি লক্ষ্য কৰি আছোঁ গোটেই অসমতেই এই বিভাগটোৱে কেৱল নামতহে এই বিভাগটো আছে, কিন্তু প্ৰকৃতাৰ্থত বিদ্যুৎ যোগানৰ নামত সৰ্বসাধাৰণ জনতাক তেওঁলোকে মানে উপযুক্ত সময়ত উপযুক্ত বিদ্যুতৰ যোগান ধৰিব পৰা নাই। আজি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে বিদ্যুৎ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু বিভাগক অনুৰোধ জনাইছোঁ শীঘ্ৰেই এই যিবোৰ সৰু সুৰা অজুহাত দেখুৱাই সঘন বিদ্যুতৰ যি এটা খেলিমেলি আপোনালোকে সৃষ্টি কৰি আছে এইবোৰ দূৰ কৰি জনসাধাৰণক উপযুক্তভাৱে আপোনালোকে বিদ্যুৎ সেৱা যোগান ধৰক। যোৱা কেইবাদিনৰ পৰা বিশেষকৈ আমাৰ চতিয়া অঞ্চলত এই বিদ্যুতৰ যোগানৰ নামত যি এটা খেলিমেলি তেওঁলোকে সৃষ্টি কৰি আছে এয়া অতি দুৰ্ভাগ্যজনক কথা। কিন্তু এই বিভাগটোৱে তেওঁলোকে সময়মতে গ্ৰাহকসকলৰ পৰা সময়মতে বিলসমূহ আদায় লোৱাৰ পিছত নিয়মীয়াকৈ তেওঁলোকে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ব্যৰ্থ হৈ পৰিছে। গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ, বিদ্যুৎ বিভাগক দাবী জনাইছোঁ, এই সামান্য বতাহ বৰষুণ দিলেই আপোনালোকে যে 24 ঘণ্টাৰ ভিতৰত দিনটোৰ 20 ঘণ্টাই বিদ্যুৎ কাটি ৰাখি জনসাধাৰণক যি জলাকলা খুৱাই আছে এই কাৰবাৰ এই নাটকবোৰ আপোনালোকে বন্ধ কৰি নিয়মীয়াভাৱে উপযুক্তভাৱে জনসাধাৰণক গ্ৰাহকক বিদ্যুৎ সেৱা যোগান ধৰক। অন্যথাই কিন্তু যদি এনেধৰণৰ কাৰবাৰবিলাক আপোনালোকে বন্ধ নকৰে আমি কিন্তু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।